गेजेराव फैनानै दर बुफैयो ओमफ्राय आननन सिनाय मानसिनि माथो खोनानायलाय आं खेवाखैमोन बाहिৰত থাকোতেও আপত্তি বাহিৰত কিয় থাকে বাহিৰৰ পৰা দেখলৈ ঘূৰি আহিলে তাতো আপত্তি ইমান বেয়া ব্যৱহাৰ তাৰ পিছত তেতিয়া শিলঙৰ পৰা আৰু গুৱাহাটীৰ পৰা গৈছে ইন্টাৰভিউৰ কাৰণে আমাক কথা সুধিবলৈ গৈছে তেতিয়া সুধিবলৈ বহুত একে ৰাফ বিহেভ মানে শিলঙৰ কেইজনো তাৰ পিছত এই গুৱাহাটীৰ পৰা যোৱা কেইজনো বহুত ৰাফ বিহেভ কৰিছে আমাক এসবি মানুহ তেতিয়া আমিও বেছি দিন নাৰাখে পাহাৰত থাকিলে খুব বেছি এসপ্তাহ ৰাখিলে তাৰপিছত তুমি আকৌ বেলেগ কেম্পলৈ লৈ গ'ল খোৱা বোৱা আপুনি তাত 53 days बाजिथाम सान आं पुलिस कास्टडियाव दं आसाम पुलिसा आंखौ खावनानै लाङो हर गेजेराव इनचार्जक सुधिसिलो हु आर यू हि सेड वी आर बर'ह सिकिउरिटी फोर्स आई विल टक टु यू लेटर বিটিসি চুক্তি যি ধৰণে তেওঁলোকে সাংবিধানিক গতিখিনি কৰি কেনে কৰিছিলে কাৰণ আপুনি দেখিছে ইয়াৰ আগতে অসম চুক্তিৰ ইতিহাস দেখিছে আজি 86 পৰা আজি 2023 লৈকে 23 লৈকে আপুনি কিমান বছৰ হৈ গ'ল 24 লৈকে তাৰ পিছতো তাৰ সাংবিধানিক গণ্ডিৰ ভিতৰত আনিবই পৰা নাই এইটো আপোনাৰ ছাৰ বুলি সম্বোধন কৰিছিল তেওঁলোকে কিছুমান দেউতা বুলি কৈছিলে কাৰণ আৰু চবতকৈ লাগে কিছুমান ঠাইত এটা সিহঁতে অলপ চেঞ্জ হৈ যায় নহয় গাৰ্ডবিলাক তেতিয়া ভৰি ধৰি সেৱা কৰিছিল তেনেকুৱা হৈছে তেতিয়া আমি যিমান দূৰ মোৰ মনত পৰে যে ৰঞ্জন দৈমাৰীহঁত সেইটো সংগঠনৰ লগত আছিলে তেতিয়া আছিলে আপুনি দেখিছিলে ৰঞ্জন দৈমাৰীক না এতিয়া আহিলেও গম নাপাম নহয় চিনাকি নাছিলে তেতিয়া চিনাকি নাছিলে বা সিহঁতে বেলেগৰ থ্ৰুদি ইনফৰমেশ্যন লৈ পেলাই চাই পেলাই মানে গুচি যায় চাগে তেনেকৈ মই এবাৰ ইয়াক লগ পাইছিলোঁ এইটো সিও মৰিলে জাবৰাং নে কিবা জাবৰাঙক মই এবাৰ জাবৰাং পাইছে আপুনি বাকী বৰ্তমান সময়ত যিসকল এনডিবি প্ৰাক্তন এনডিবি নেতা তেওঁলোকক কাৰোবাক পাইছিলে মনত পৰে নেকি গম নাপায় আপুনি তেতিয়া লগ পোৱা পিছত পৰৱৰ্তী সময়ত বড়ো চিকিউৰিটি ফ'ৰ্চ ভাঙি গ'ল আৰু সেই কেইটাসকলে বহুত দিন একাংশই লৈ পেলাই এনডিবি গঠন কৰিলে কিন্তু এতিয়াও সেই বড়ো এতিয়া যিকেইজন আছে সেইদিনাখন মই বড়ো সাহিত্য সভাত তাত গৈছিল মাতিছিলে মোক কিন্তু তেওঁলোকে মোৰ প্ৰতি এটা এতিয়াও সাংঘাতিক এটা শ্ৰদ্ধা বুলিয়ে ক'ম আৰু আছে খুব ধুনীয়া কৰি মাতে বা মই যোৱাৰ লগে লগে থিয় হৈ দিছে তেনেকুৱা ধৰণৰ আছে যদি আপোনাৰ ৰিলিজ কৰি দিলে কেনেকৈ হ'ল কি আপুনি কেনেকৈ আহিলোঁ ইয়াৰ नाब्लानि स्टेटमेन्टफोरखौ जे जों मालाबानो हारिनि थाखाय न'नि माया मुज अननाय बेफोर गासैखौबो नागारनानै फैखानाय बेवहाय न'नि मानसि लाङोना बुथारोना गावथारो बेखौ जोंहा बुंनांगोन बिनि थाखाय जों जोंनि माबानिफ्राय गोथ्रोदा होनलायनाय आं उनाव स्टेटमेन्ट नुफैदों ओंखारखांनाय हु आर यू हि सेड वी आर बर'ह सिकिउरिटी फोर्स आई विल टक टु यू लेटर इंराजि आंखौ मानो किडनेप खालामनाय एनडिएफबिआ बे समावहाय आसामनि गिबि फार्स्ट गिबि मन्थ्रिनि फिसाला बलिन बरदলৈखौ किडनेप खालामदोंमोन বাইদেউ লিলি বাইদেউ তেখেতে এটা লিলি মজিন্দাৰ বৰুৱা বিবৰা কলেজৰ প্ৰফেছৰ আছিল প্ৰায়ত লিলি মজিন্দাৰ বৰুৱা তেখেতে ইনিচিয়েটিভ লৈ পেলাই কি কৰিলে এই বড়োবিলাক যে আমাৰ আলফা বুলি ক'লে এটা মানুহৰ মাজত এটা ঘৃণা ভাৱ এটা সৃষ্টি হৈছিলে নাই হ'ব আৰু তেখেতে খুব ভাল বড়ো ভাষা কৈছিলে আচ্ছা ব্ৰিলিয়েণ্ট মানে গতিকে তেখেতে এই বড়ো ল'ৰাৰ লগত গৈ ৰাতি তাত যায় গৈ পেলাই সিহঁতৰ লগত কথা পাতি এনডিএফবিৰো ওলালেহি গুলি লগা মানুহ ওলালেহি আৰু কেএলঅ'ৰ চব মিলাই আমি তাত আছিলোঁ বোধহয় 30-40 জনমান তাৰপৰা গোটেই মানুহখিনিৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা কৰিব লগা হৈছে তেওঁলোকে মানে টাটাটিক কনভিন্স কৰিলে যে যদি পইচা দিয়া নহয় তেতিয়া সিহঁতৰ কাৰণে কিছুমান কাম কৰিব লাগিব ইকনমিক ডেভেলপমেণ্ট ছ'চিঅ' ইকনমিক আৰ্থসামাজিক বিকাশৰ কাৰণে তেতিয়া সেইটো সময়তে RGBN আছিলে ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ দেহত আৰু IDBIৰ লগত এইবিলাক কৰি পেলাই কিছুমান কাম হাতত ল'লে মানে তেনেকুৱা যেনেকৈ আউটৰিচ প্ৰগ্ৰেম লোৱা হ'ল লেব টু লেণ্ড লোৱা হ'ল তাৰপিছতে লেব টু লেণ্ড তাৰমানে এইবিলাক মাটিটোৰ পৰা কৰি লেবত মানে কৰি পেলাই কেনেকৈ খেতিৰ কাৰণে কেনেকৈ লেটেষ্ট টেকনিকেল সেইটো কৰা হ'ল তাৰপিছত ভকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট এটা বনোৱা হ'ল এতিয়া সেইটো আছে সেইটো মোৰে ব্ৰেইন চাইল্ড মই ৰিলিজৰ পিছত কৰিলোঁ ৰাউটাত আছে সেইটো ৰাউটাত আছে গতিকে এনেকুৱা ধৰণৰ কিছুমান কাম কৰা হ'ল ফ্ৰী মেডিকেল দিয়া হ'ল সেইবিলাক বহুতখিনি কাম কৰা হ'ল আৰু তাৰ বিনিময়ত মানে মোক ৰিলিজ কৰিলে কিন্তু এই বহুত ধৰণৰ কথা কৈছিলে যে পইচা পাতি ধনৰ লেনদেন বুলি বহুতে সন্দেহ কৰিছিলে সেইখিনি কথা মই ক'ব নোৱাৰিম আৰু মই নাজানিম কাৰণ তেনেকৈ মোক ৰখা নাই কাৰণ আৰু এটা হৈছিল তেতিয়া PV নৰসিম্হা ৰাও প্ৰাইম মিনিষ্টাৰ আছিলে দেই তেখেতৰ লগত গৈছোঁ মই তাক লগ পাই আহিছোঁ তাৰপিছত PV নৰসিম্হাই এটা ইনষ্ট্ৰাকশ্যন দিছিলে যে বলিন বৰদলৈ ৰিলিজ কৰাৰ পিছত কোনেও তেখেতক কোনো ইণ্টাৰভিউ ল'ব নোৱাৰে বা তেখেতক কেতিয়াও হেৰাছ কৰিব নোৱাৰে
डियार नाब्लानि स्टेटमेन्टफोरखौ जे जों मालाबानो हारिनि थाखाय न'नि माया मुज अननाय बेफोर गासैखौबो नागारनानै फैखानाय बेवहाय न'नि मानसि लाङो ना बुथारो ना गावथारो बेखौ जोंहा बुंनांगोन बिनि थाखाय जों जोंनि माबानिफ्राय गोथ्रो दा होनलायनाय आं उनाव स्टेटमेन्ट नुफैदों ओंखारखांनानै स' बे खामानि मावाखिसै जायनि थाखाय उनाव जोंखौ केस होनानै जेलाव होनानै हगारनो गोनां जाबाय उनावथ' एकुइटआनो जाबाय फुरा एनडिएफबि एबा नेशनेल डेम'क्रेटिक फ्रन्ट अफ बर'लेण्ड बिथांमोननि जा हाथियारनि सोमावसारनाय जों डेम'क्रेटिक अर्गेनाइजेसन जों हाथियार लानानै सोमावसारनायखौ बिथांमोननि आदब खायदाखौ जोङो मदद खालामाब्लाबो बेखौ आं बुंनांगोन जे बिथांमोननि जिथु थांखि बे थांखिया जाबाय बर' हारिखौ उदां खालामनाय बर' हारिनि मोनथायखौ होनाय बर' हारिनि राजखान्थियारि जेंनाखौ सुफुंनाय बर'फोरनो राजखान्थियारि रांखान्थियारि समाजखान्थि सोलोंथाइ बा हारिमु गासैबो बिथिङाव जि मोनथाय मोननांगौ बेखौ मोनथाय होनानै जौगाहोनाय बे थांखिजों नांनाय बे थांखिखौ जोङो जेब्लाबो मदद होयो आरो जों बेखौ अनसायो खिन्थु आदब खायदाया बिथांमोननि बाथ्रा दा बाथ्राया जाबाय जे बिथांमोना जेब्ला मुभमेन्ट खालामफुदोंमोन बिनि सिगाङावबो आं दहाय बुंनाय बादि गुबुन गुबुन समाव गुबुन गुबुन संगठननि बेनारावहाय जेब्ला मुभमेन्टफोर जायो सोमावसारनायफोर जायो संग्राम जायो अब्लानो बर' हारिया माने कमन मानसिया रायजो राजाया गोबां भुगिनो गोनां जादों आरो बे भुगिनो गोनां जानायाव जों गसंथानाया हयथ' खेंसालियाहै जे बे समाव जोङो बे माबाखौहाय मदद होनाय आरो आं बुंखादों जे जों बर'नि गांनाय उखैनायखौ सुफुंनो थाखाय जायफ्रा मावो बेयाव जों जेब्लाबो दङ जों आदब खायदानि बाथ्राया आलादा जों बिथांमोननि संगठननि जों बाहागो नङा बे आलादा खिन्थु बर'नि गांनाय उखैनायखौ सुफुंनो थाखाय जायफ्रा ओंखारदों जों जेब्लाबो मदद होदों बिथांमोननिजों बेरेखा नङा दा सिगांनि समफ्राव जोंहा बेबायदि जेबो इनभल्भमेन्ट गैयामोन एक्सेप्ट बर' हारिखौ सांग्रांथि खालामनो नाजानाय लोगोसे अलखद समाव लोगोआव गसंनाय जों बै समावहाय सोरबा बिएलटिनि मुङाव आर्मिजों गावथारजाब्लाबो जों बिनि न'खरावबो थाङो बिएलटि बेयाव खामानि मावनाय सेंग्राफोरनि गामियाव आर्मिया रेप खालामजाब्लाबो जों थांनानै नायहैयो जोंहा गोबां बेबायदि बिदिन्थिफोर दं बा एनडिएफबिनि मुङाव गावथारजाब्लाबो जों थाङो एज ए बर' जों जेरावबो थाङो